নমস্কাৰ বন্ধুসকল, মোৰ নাম জিতুমণি আৰু মই মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰ যদি ফেচবুকত আপুনি ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব, আৰু যদি মোৰ চেনেল ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াই মই আগৰ পাম ভিডিঅ' বনাবৰ কাৰণে। আৰু আজিৰ বিষয় হ'ল ইউটিউবৰ ভিডিঅ'ৰ ওপৰত। মানে বহুতক মই দেখা পাওঁ, মোৰো প্ৰব্লেম হৈছিল, মোৰো ইউটিউবত এইটো প্ৰব্লেম দেখাই আছিল। মই এতিয়া ভাল কৰিছোঁ, তো মই ভাবিলোঁ এইটো বিষয়ে আপোনালোকক কওঁ, তেতিয়া আপোনালোকৰো অলপ সুবিধা হ'ব, সহায় হ'ব ইউটিউবত। তো আজিকালি প্ৰায়ভাগ মানুহে ইউটিউব চেনেল খোলে আৰু ইউটিউবত ভিডিঅ' বনাই নতুন, কিন্তু বহুতৰ ভিডিঅ'ত কপিৰাইট ক্লেইম আহে। মানে কি হয়, কিছুমানে বেলেগৰ পৰা গান এটা ডাউনলোড কৰে আৰু ভিডিঅ'টোত দি দিয়ে। তেতিয়া কি হয়, ভিডিঅ'টোৰ ছাইডত যেতিয়া আপলোড কৰে কপিৰাইট ক্লেইম বুলি আহে। আৰু তেনেকুৱা হ'লে মানে যদি 3-4টা ভিডিঅ' যদি ইউটিউবৰ সেই চেনেলটোত যদি 3-4টা ভিডিঅ' যদি কপিৰাইট বুলি লিখা যায়, তেতিয়া এই চেনেলটো ব্লক কৰি দিয়ে ইউটিউবে। তো সেইটো কাৰণে মানে সেই কপিৰাইট ক্লেইম বুলি যিটো ভিডিঅ'ত লিখা থাকে সেইটো বস্তু নোহোৱা কৰিবৰ কাৰণে কিছুমান ছেটিং আছে ইউটিউবত। সেই ছেটিংবিলাক কৰিলে আপোনাৰ সেই ভিডিঅ'কেইটাত কপিৰাইটটো নোহোৱা হৈ যাব। আৰু সেইটোৱে মই আজি আপোনালোকক মানে দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, কেনেকৈ কৰে। আৰু বহুতৰ আমি দুখীয়া মানুহ, ধৰক চবৰে ঘৰতো কম্পিউটাৰ নাথাকে, চবৰে হাতত মোবাইলটো থাকে, আৰু মোবাইলৰ দ্বাৰাই সেইটো কৰিব পাৰি। তো বলক মই মোৰ স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাম কেনেকৈ কপিৰাইট ক্লেইমটো নোহোৱা কৰিব পাৰি। আপোনালোকৰ ঘৰত নিজৰ মোবাইলৰ দ্বাৰাই আপোনাৰ মানে ইউটিউবৰ চেনেলটোত কপিৰাইট ক্লেইমটো নোহোৱা কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক মোৰ ভিডিঅ'টো। মই যেনেকৈ স্ক্ৰীনশ্বট আপোনালোকক দেখুৱাম ঠিক তেনেকৈ আপোনালোকক কৰিব। আৰু এনেকৈ ছেটিংটো চবৰে মোবাইলতে থাকে ছেটিং। তো প্ৰথম আপুনি যাব ছেটিঙত গৈ আপুনি তললৈকে যাব, গৈ এপ বুলি এটা ছেটিং আছে, এপ ছেটিঙত টাচ কৰিব। তাৰপিছত আপোনাৰ ইউটিউব চেনেলটো ক'ত আছে চাব। এইটো ইউটিউব চেনেল পাইছে আপুনি, ইউটিউব চেনেলত মই টাচ কৰিলোঁ। তাৰপাছত তলত যায় ছেট এজ ডিফল্ট, এইটোত টাচ কৰিব। আৰু যিটো অ'পেন ছাপৰ্টেড লিংকছ লিখা আছে সেইটো আপুনি অফ কৰি দিব। ঠিক তেনেকৈ এইবাৰ YT ষ্টুডিঅ' থাকে, যাৰ ইউটিউব চেনেল আছে তাৰ YT ষ্টুডিঅ' এপ বুলি এটা এপ থাকে। তো এইটো 2 নম্বৰটো মানে তলৰ পৰা 2 নম্বৰটোত আপুনি টাচ কৰিব। আৰু ইয়াতো ছেট এণ্ড ডিফল্ট তলত লিখা আছে যে, তাতে আপুনি টাচ কৰি দিব। আৰু অ'পেন ছাপৰ্ট লিংকছ বুলি যোনটো আছে সেইটো অফ কৰি দিব। তাৰপিছত এইখিনি কৰাৰ পাছত আপুনি বেক হৈ যাব, আৰু যাব আপুনি ক্ৰম ব্ৰাউজাৰত। ক্ৰম ব্ৰাউজাৰ চবৰে থাকে মোবাইলত। ক্ৰম ব্ৰাউজাৰত গৈ পেলাই এইটো মই মনিটৰ কৰি থোৱা নাই, এইটো মই বেক কৰিছোঁ। আপুনি ইয়াতে মই এইটো বেক কৰি দিছোঁ। মোৰ চেনেলটো ইয়াতে খুলি থোৱা আছিল। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পাছত আপুনি ইয়াতে লিখিব youtube.com। মই youtube.com আহি যাব। youtube.comত আপুনি এইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিলে আপোনাৰ চেনেলটো মানে এনেকৈ আহিব, সৰুকৈ আহিব। আৰু আপুনি চেনেলটো মানে এই ডেস্কটপ লিখা আছে দেখিছেনে তলত, মই মাৰ্ক কৰিছোঁ। কিন্তু আপোনাৰ যদি ডেস্কটপটো ছাইডটো মাৰ্ক কৰা নাই মাৰ্ক কৰি দিব, তেতিয়া আপুনি কম্পিউটাৰৰ দৰে দেখাব মোবাইলত। এইটো মই মাৰ্ক কৰিছোঁ দেখিছে, ৰাইট চিন দিয়া আছে, তেনেকৈ মাৰ্ক কৰি ল'ব। তাৰপিছত বেক হৈ যাব। তাৰপিছত আপোনাৰ একদম ছাইডত আপোনাৰ ছাইডত আৰু এই ছাইডত আপোনাৰ প্ৰফাইলটো দেখিছেনে, ছাইডত আছে সোঁ ছাইডে, তাতে টাচ কৰি দিব। আৰু ইয়াতে গৈ এতিয়া অলপ সৰুকৈ আহিছে মোবাইলত, তাতে গৈ আপুনি এটা YT ষ্টুডিঅ' বুলি লিখা আছে চাওক, YT ষ্টুডিঅ' তাতে টাচ কৰিব। আৰু তাতে আপোনাৰ ইয়াতে খোল খাই যাব আপোনাৰ চেনেলটো।
আৰু ইয়াৰে সবচে প্ৰথম আপোনাৰ চেনেল ডেশবোৰ্ড লিখা আছে আৰু চেনেল ডেশবোৰ্ডৰ সাইডত চাব আপোনাৰ এটা প্ৰথমটো টাচ কৰি দিব সেইটো কন্টেন্ট এই কন্টেন্টত টাচ কৰিলে আপোনাৰ ভিডিও সকলো ভিডিও আহি যাব ইয়াতে কাৰণ যোনটো ভিডিওত আপোনাৰ মানে কপিৰাইট লাগিছে আপুনি সেইটো টাচ কৰি দিব তো মোৰ আগতে কপিৰাইট আছিল এটা এইটো ভিডিওত মই এটা টাচ কৰিছো মোৰ কন্টেন্টটো হে কৰিছো আপোনাৰ চেনেলটো খুলি যাব এনেকৈ আৰু তাৰ পাছত আপোনাৰ প্ৰথম লিখা দিব চেনেল ডেশবোৰ্ড তাৰ সেকেন্ড যোনটো তলত আছে হেতুত আপুনি এনেকৈ টাচ কৰি দিব হেতুত লিখা দিব চেনেল ক্লিক্স মাজত সেকেন্ড যোনটো আছে হেতুত টাচ কৰিব আপুনি চেনেল কন্টেন্টত আপোনাৰ যোনটো মানে আজিৰ ভিডিওবিলাক আপোনাৰ আহি যাব এই ভিডিও যেটোত আপোনাৰ ধৰক মোৰ এইটো ভিডিওত মানে আধাৰৰ এটা ভিডিও আছিল এই ভিডিওটো বনাইছিলো মই এই ভিডিওটোত মোৰ মানে কপিৰাইট ক্লেম হৈছিল আপোনালোকে দেখা পাব এটা পাব্লিক হৈছে এতিয়া কপিৰাইটটো নাই কিন্তু ইয়াতে মানে এই ৰিএকচন য'ত লিখা আছে এই ডাউন এইখিনি জায়গা এইটো জায়গাত সেইখিনি জায়গাত যদি কপিৰাইট থাকে কপিৰাইট লিখা থাকিব তেতিয়া হলে আপোনাৰ কপিৰাইট বুলি লিখা থাকিব তেতিয়া এতে সাইডত আপোনাৰ কপিৰাইট বুলি লিখা থাকিলে আপুনি তাতে টাচ কৰি দিব টাচ কৰিলে মোৰ একচুয়ালি এতিয়া কপিৰাইটটো মই শুদ্ধ কৰিছো সেই কাৰণে মোৰ একো নাহে ইয়াতে ৰিএকচন য'ত লিখা আছে তাতে কপিৰাইট লিখা থাকিব আৰু যদি ইয়াতে ৰিএকচন য'ত লিখা আছে তাতে কপিৰাইট লিখা থাকিব আপুনি তেতিয়া এই কপিৰাইট জায়গাখিনিত আপুনি ৰিএকচনৰ জায়গাখিনি টাচ কৰি দিব তেতিয়া কপিৰাইটটো কি হত হৈ আছে আপুনি দেখাব যাতে আৰু যদি গানত আছে গানত কপিৰাইট বুলি শো কৰিব তে আপুনি এটো টাচ কৰিলে তাতে লিখা থাকিব ৰিপ্লেস বুলি লিখিব মোৰ ইতে কপিৰাইটটো নাই বৰ্তমান হে মোৰ এটো ভাল হৈছে আপোনাৰ যদি এটো কপিৰাইট হৈ থাকে তেনেহলে আপুনি এটো সেন্স বুলি দিব তাতে সং টু সেন্স গানত যদি কপিৰাইট আছে তেনেহলে সং সেন্স বুলি দিব আপুনি খালি টাচ কৰিলে হ'ল সংত তো বেলেগ এটা সং তাতে আপলোড হৈ যাব আৰু তেছত সেভ বুলি এটা বটন আহে আপুনি তাত গৈ সেভ কৰি দিব আৰু সেভ কৰি দিয়াৰ পাছত অলপ পাছত আপুনি বেক কৰিব বেক কৰি কেনে আপোনাৰ ইউটিউবত যাব আৰু আপোনাৰ কন্টেন্টত গৈ আপুনি ভিডিওবোৰ চাব আপোনাৰ যদি কপিৰাইট আছে কপিৰাইটটো নোহোৱা হৈ যাব তো ঠিক আজি এইখিনি আছে ভিডিওটো তো এনেকৈ আপোনালোকে কপিৰাইটটো নোহোৱা কৰিব পাৰিব আপোনালোকৰ ভিডিওৰ পৰা তো বন্ধুসকল ভিডিওটো চাই কেনে পালে জনাব আৰু ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো বা পেজটো আপোনালোকে ফলো কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব প্লিজ তেতিয়া মই ভিডিও বনাব আগে পাম তো আজিলৈ আহিছো নেক্সট ভিডিওত লগ পাম জয় অসম